এটা কাম কৰা গাঁৱৰ যিকেইটা নিবনুৱা মানুহ আছে তেওঁলোকে চাকৰি দিম বুলি মাতি আনা। হ'ব স্যার, আমি টকা কিমান পাম? কৰা হিচাপত তোমালোকক পইচা উলিয়াই দিম। ওকে ওকে স্যার। চল ল'ৰা লৈ আহা মাতি আনা। অলপ পইচা মাৰা। দাদা দাদা শুনকচোন দাদা, আপোনাৰ ঘৰত শিক্ষিত নিবনুৱা আছে নেকি? মই এটা চেনেল পাইছোঁ, অলপ পইচা দিলে চাকৰিটো হ'ব। হ'ব দিয়া, মোৰ লগতো দুজনমান ল'ৰা আছে, মই সিহঁতক মাতি লৈ যাই আছোঁ। ঠিক আছে দাদা, কালি আমার স্যার অফিসে থাকবো, যাবা দিব। অঁ ঠিক আছে, তোমালোকে যাই। স্যার স্যার চাকরির কাৰণে তিনিজনমান মানুহ নিছোঁ স্যার, পারফেক্ট মানুহ, পইচা পাতি বহুত আছে স্যার। মাতি দিয়াচোন। তুমি আহিছা? অঁ ঠিক কিয় আছে, ভাই, আজি যাব লাগিব তুমি? নেকি? স্যার কি আছে স্যার? অঁ, ঠিক। ব'লা ব'লা আমি যাই, আপুনি আগত যাওক। বলা নহয়, কি কিয়া বাই লিয়া কৈছিল আপুনি। মে কামিং স্যার। ইয়েস। নমস্কাৰ ছাৰ। নমস্কাৰ। নমস্কাৰ কি আপোনালোক? চাহ চাকৰি বিচাৰি বিচাৰি হাবাজুৰি খাই গলো বহুত টেনশ্যন। চাকৰি আজিকালি মুস্কিলে হৈছে, তথাপিও আৰু আমাৰ এখেতসকলে গেছি যেতান আমিও চাকৰি নেদা বুলি ক'ব নোৱাৰোঁ। তথাপিও তোমালোকে কিবা অলপ দিব লাগিব আমাৰ অফিচত। এইটো হ'ব পইচা আৰু, পাতি যিমান অলপ লাগে লাগিব। সিমান দিম আৰু। যিমান মানে একজনৰ আমাৰ 3 লাখ কৰি হ'লে মোটামুটি আমাৰ 3 দিনত চাকৰি ক্লিয়াৰ। ছাৰ মানে চাকৰিটো কি চাকৰি হ'ব আৰু চেলাৰী কিমান হ'ব মাহত? চাকৰিটো মোটামুটি গোটেই বেয়া নহয়, এই খৰালি দিনত ৰ'দত পথাৰত ধান কাটা চাকৰি হ'ব, প্লাছ চেলাৰী 30,000লৈকে থাকিব আৰু মাহত একজনৰ। ধান কটা ছাৰ ছাৰ এটা কথা, হাজিৰাটো কিমান হ'ব ছাৰ? পইচা অলপমান আছে, ছাৰ আপুনি পইচা লওক। 2 লাখ মান আছে। তোমাৰ পইচা কিন্তু দিয়া। মোৰ বেছি নাই, 2 লাখ মান আছে, ৰবা ৰবা গণি দি হ'ব দি আছোঁ। কুমচি আৰু তোমাৰ কিন্তু দি। মই এতিয়া হ'ব, আপোনালোকৰ এতিয়া 4 লাখ আছে। মই তোমালোকৰ পইচাটো লৈ ল'লোঁ আৰু তুমি বাকী কেইজনক লৈ 3 দিন পিছত আহি এপাৰ্টমেণ্টখন লৈ যাব। ঠিক আছে ছাৰ, খাটাং নহ'ব। খাটাং ছাৰ একদম খাটাং। খাটাং আজিলৈকে যিকেইটা কাম কৰিছোঁ খাটা উল্লি ভাল খালি আমি চাকৰিটো পাই গেলো কিবা কৰি চাকৰিটো পাই দিয়া ইনকামটো হৈছে। মোৰ চাকৰি পুৰা মাৰা মাৰা খাটাং, আজিলৈকে যিকেইটা চাকৰি দিছোঁ প্ৰত্যেকটা ক্লিয়াৰ তাৰমানে। ফটো কথা হ'লিও ছাৰ আমাৰতো খাটাং। খাটাং ঠিক আছে, আমি আহোঁ এতিয়া। কথা কয় ছাৰ আহোঁ। ছাৰ আহো যাওক যাওক যাওক। আও দিয়াৰ কি খিনি কৰবি আজি আজি যাব লাগিব, চাকৰি এপাৰ্টমেণ্টখন দিম। বলা বলা চাকৰি এপাৰ্টমেণ্ট লৈ আহো। আজি যাই ব'লা, চাই লওঁ চাকৰি। ব'লা ব'লা বলা 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 কি নৰিয়া মে আই কামিং ছাৰ। বেকামিন ছাৰ আমি আহিছো এতিয়া চাকৰি কিৰ কাৰণে তুমি বা তুমি ছাৰ বলে ছাৰ চাকৰিটো এপাৰ্টমেণ্ট লাগিছিল ছাৰ। চেন্দেছি কোন ছাৰ তোমালোকে? ছাৰ চাকৰিটো কি হ'ল খবৰে নাই। চাকৰিটো মানে কোনদিনা কোন তোমালোকে? এই যোৱা পৰহি আহিছিলোঁ যে। যোৱা পৰহিতো মোৰ ইয়াতে মানুহ অহা নাই। ছাৰ আপোনাৰ তাত আহিছিলোঁ আৰু পইচাও দি গৈছিলোঁ 4 লাখ। 4 লাখ চাইলে আৰু দুজন আছে, সাক্ষী আছে, সুধক। চাকিটো মোৰ লগতো আছে, এই দুজন আছে মোৰ আমি লগত, আছো, দিয়া ছাৰ। নাই পইচা তুমি অলপ দিয়ে। আমি ছাৰ ই আৰু মই সাক্ষী আছো ছাৰ ইও আছে ছাৰ একদম খাটাং আহি। ছাৰ নাই, 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 আপোনালোকে এনেকুৱা পইচা কৰিলে দিয়া, নহ'ব, আপোনালোকে বহুত যাওক, মেহনত আপোনালোকে কৰা যাওক। পইচা হয়। আপোনালোকে কিয় যাওক। নতৰা পইচা? আপোনালোকে যাওক যাওক। ঠিক আছে, আপুনি যাওক, আপুনি থাকক, আমি আহি আছোঁ। আহিছো অলপ হ'ব। গাঁৱৰ কেইটামান মানুহখিনি মাতি সাক্ষী লৈ নিম আহিছোঁ। নেকি ছাৰ? ব'লা ব'লা, গাঁৱৰ ল'ৰাখিনি গাঁৱৰ মাতি লৈ ল'ৰাখিনিক মাতি আহোঁ। লৈ গাঁৱৰ ল'ৰা মাতিম দিয়ক ছাৰ, মানে এটা অফিচাৰক আমি চাকৰিৰ কাৰণে পইচা দিছোঁ, দিলে এতিয়া আমাক চাকৰি নেদে আৰু কোনদিনা আহিছে চিনি নাপাব বুলি কৈছে। আপুনি আস্তে আস্তে জলদি এতিয়া আমি বছৰ বিচাৰ মোৰ যাব। কি আপুনি কৈছো আমি এতিয়া নহয় শেষ কৰি দিব লাগে বস্তা শেষ কৰবি ৰ। কাৰ কাৰ খাইছি নকচোন, হাত দাংচোন, কাৰ কাৰ খাইছি। মনমন্তিয়া মোৰ 2 লাখ খাইছি।
কাকটাকো খালে আৰু এতিয়া দাদা, আপুনি মাৰি পেলাই লৈ যাব লাগে জেলত। কাকটাকো খালে আৰু এই ভিডিঅ'টো চাই কেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই ঘণ্টি বাজাৰটো চাব নাপাহৰিব আৰু মই কোনো ভোটৰ অভিযান নহয় আমি কিন্তু দালাল চালাল নহয় দে পইচা পাতি কাৰো খানা আমাক এনে আৰে এনেকুৱা ঘটনা চলি আছে অ